ঈদৰ প্ৰিপাৰেশ্যন কি কৰিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। এইফালে মই মেহেন্দি আঁকিলোঁ, ঈদলৈ মাত্ৰ এটা দিন আছে। নেক্সট ডে আহিলোঁ আমি বজাৰ কৰিবলৈ নগাঁৱলৈ বুলি। এইফালে আমাৰ ইয়াত বেষ্ট ফেমাছ পাণ দোকানত পাণ খালোঁ। পাণ খাই আকৌ আমি নগাঁৱলৈ আগবাঢ়িলোঁ। যিহেতু এইটো নতুনকৈ অভাৰব্ৰিজ আমাৰ নগাঁওবাসীয়ে চিনি পাবই চাগে, তো এইফালেদি আহিলোঁ আৰু এইফালেদি আহিলে ভিডিঅ' নকৰাকৈ আমি তেনেকৈ থাকোঁ। এইফালে কাপোৰৰ অলপ বজাৰ কৰিলোঁ। নগাঁৱত RD ওচৰত ফাষ্টফুড আৰু আইচক্ৰীম নাখাম হ'বই নোৱাৰে। Throw away the cars, give me a clear night underneath all the stars. Concrete jungles, no suburbia. Somewhere that the blue skies are. So come with me. So run with me if we leave right now. নেমু আৰু নিমখ লগাই দিয়ক। এইফালে কৰ্ণ খালোঁ আৰু কৰ্ণ খাই এনেই অলপ নটংকি মাৰিলোঁ ভিডিঅ' ৰিল বনাই। তাৰপিছত আহিলোঁ মেলালৈ, যিহেতু ওচৰতে মেলাখন হৈয়ে আছে, তো মেলাত সোমাই যাওঁ বুলি এপাক মেলালৈ আহিলোঁ। কেনেকে মই সেইকাৰণে নুঠো বুলি কৈছোঁ। এইফালে মেলাক বাই বাই দি আৰু আমি সকলো বজাৰ কৰি পেলাই সন্ধিয়া ঘৰলৈ আহিলোঁ। তো মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ এৰিছোঁ, আকৌ নতুন ভিডিঅ' এটালৈ পুনৰ লগ পাম। বাই।